পদ আছিল আজি সেই খালী পদসমূহ কিন্তু পূৰণ কৰা হৈছে গতিকে এইটো এটা উল্লেখযোগ্য ব্যৱস্থা আজি শৈক্ষিক দিশৰ ওপৰত এইখন চৰকাৰে গুৰুত্ব আৰোপ কৰিছে গতিকে মই বিশেষভাৱে অনুৰোধ জনাইছোঁ হয় আপোনালোকে কাঠমোচন দিছে কাঠমোচন দিয়াৰ কাৰণে আজি হয়তো আমি কুঁৱাৰ সুবিধাখিনি পাইছোঁ আৰু এই কুঁৱাৰ সুবিধাখিনি লোৱাৰ কাৰণে কাঠমোচনটো দিয়া বুলি আমি নিশ্চয় জানিছোঁ কিন্তু যিয়েই নহওক আমি 100 টকা হ্ৰাস কৰি নহয় 100 টকা বৃদ্ধি কৰি আমি যাতে এই যিটো কাঠমোচন আনিছে এই কাঠমোচনৰ বিৰুদ্ধে আৰু লগতে কাঠমোচনৰ সপক্ষে আপোনালোকে সমৰ্থন জনাব বুলি আশা ৰাখি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ অধ্যক্ষ ডাঙৰীয়া মই এতিয়া মাননীয় সদস্য শ্ৰীমতী সুমন হৰিপ্ৰিয়া খুব কৈ আছে এনে মই শিক্ষক ডাঙৰীয়া খালি কৈছোঁ যে মডেল কলেজৰ আচলতে শিক্ষক কেইজন আছে ছাত্ৰ কেইজন আছে গোটেইখন মডেল কলেজৰ গাই দিলে কথাটো ভালকে বুজি পাব অসমৰ মানুহে মডেল কলেজ ৰবীন্দ্ৰনাথ কলিতা ডাঙৰীয়াই কাঠমোচনক সমৰ্থন কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ ধন্যবাদ শ্ৰদ্ধেয় অধ্যক্ষ মহোদয় হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰত বিৰোধী অনা কটন প্ৰস্তাৱৰ বিৰোধিতা কৰি মই ক'বলৈ বিচাৰিছোঁ যে আমি সকলোৱে জানো যে যুগৰ পৰিৱৰ্তন হৈছে ইণ্ডিয়া ইজ অলছ' ডেভেলপড মই বিপক্ষে কৈছোঁ আৰু আমাৰ যিটো গ্ৰেণ্ট আনিছে তাৰ সপক্ষে কৈছোঁ শুনোতে ভুল কৰিছে